4.4 question number 5 পৰিসীমা 80 মিটাৰ আৰু কালি 400 বৰ্গ মিটাৰ হোৱাকৈ এখন আয়তাকাৰ উদ্ভিদনৰ চানেকি কৰাটো অসম্ভৱ নে যদি হয় ইয়াৰ দিক আৰু প্ৰস্থ উলিওৱা question number 5 ৰ সমাধান ধৰা হল আয়তাকাৰ উদ্ভিদন কোণৰ প্ৰস্থটো কিমান হ'ব x মিটাৰ ধৰিছো তাৰ পিছত দিয়া আছে পৰিসীমা ইকুৱেল টু কিমান হ'ব 80 মিটাৰ হ'ব তাৰ পিছত ইয়াত কি হ'ব পৰিমিটাৰ উত্তৰটো 2 into ইয়াত কি হ'ব দিক প্লাস ইয়াত কি হ'ব প্ৰস্থ হ'ব এটোৰ মানটো কিমান হ'ব 80 হ'ব তাৰ পিছত ইয়াত কি হ'ব দিক প্লাস প্ৰস্থ ইকুৱেল টু ইয়াত 4 দুগুণ 8 হ'ব 0 আছে 0 ইকুৱেল টু কিমান হ'ব 40 হ'ব তাৰ পিছত দিক ইকুৱেল টু কিমান হ'ব দিক ইকুৱেল টু 40 মাইনাস ইয়াত কি হ'ব প্ৰস্থ হ'ব ইকুৱেল টু ইয়াত কি হ'ব এটো 40 মাইনাস প্ৰস্থৰ মানটো আমি কিমান পাইছো প্ৰস্থৰ মানটো x হ'ব ইয়াত কি হ'ব 40 মাইনাস x মিটাৰ আছে মিটাৰ হ'ব প্ৰশ্নমতে ইয়াত কি হ'ব 40 মাইনাস x into x ইকুৱেল টু ইয়াত কি হ'ব 400 হ'ব তাৰ পিছত ইয়াত এটো আৰু এটো পূৰণ হ'ব 40 into x 40x x into x স্কয়াৰ মাইনাস এটো মানচিনাৰ পৰে মাইনাস 400 ইকুৱেল টু 0 হ'ব ফাৰ্ষ্টত আমি x স্কয়াৰ টো লম ইয়াত কি হ'ব x স্কয়াৰ মাইনাস 40x প্লাস 400 ইকুৱেল টু 0 হ'ব ইয়াত এ মানে এটো হ'ব x টো আমি 1 বুলি ধৰিম 1 ৰ লগত x স্কয়াৰ টো পূৰণ কৰিলে x স্কয়াৰ হ'ব a ইকুৱেল টু 1 b ইকুৱেল টু মাইনাস 40 c ইকুৱেল টু কিমান হ'ব 400 হয় এতিয়া আমি এটো b ইকুৱেল টু 400 হ'ব এটো x ইকুৱেল টু মাইনাস b প্লাস মাইনাস ৰুট ওভাৰ ইয়াত কি হ'ব b স্কয়াৰ মাইনাস 4ac বাই তলত কি হ'ব টুৱাইস a হ'ব তাৰপিছত মাইনাস b মানে কি হ'ব মাইনাস b মানে মাইনাস 40 হ'ব প্লাস মাইনাস b স্কয়াৰ মানে কি হ'ব b স্কয়াৰ মানে মাইনাস 40 অল স্কয়াৰ মাইনাস 4 ইনটু a মানে 1 c মানে 400 হ'ব তলত কি হ'ব 2 ইনটু a মানে 1 হয় তাৰপিছত মাইনাসে প্লাস 40 হ'ব প্লাস মাইনাস ইয়াত কি হ'ব এটো কৰিলে কিমান হ'ব 4 4 গুণ 16 হ'ব 0 দুইটা আহিব 4 ক স্কয়াৰ কৰিলে 16 হ'ব তাৰপিছত মাইনাস টো প্লাস হ'ব মাইনাস ইয়াত কি হ'ব 4 4 গুণ 16 ইয়াত কি হ'ব 0 বাই তলত কি হ'ব 2 1 গুণ 2 হ'ব এতিয়া ইয়াত কি হ'ব 40 প্লাস মাইনাস এটো পৰা এটো মাইনাস কৰিলে 0 হ'ব তলত কি হ'ব 2 হ'ব এবাৰ প্লাস লম এবাৰ মাইনাস লম এতিয়া ইয়াত কি হ'ব 40 বাই 2 40 ইকুৱেল টু কিমান হ'ব 20 হ'ব এটো হ'ব প্ৰত্যেকৰে প্ৰত্যেক মূলটো কিমান হ'ব 20 হ'ব নিৰ্ণয় দিক আৰু প্ৰস্থ ক্ৰমে কিমান হ'ব ইকুৱেল টু 20 হ'ব 20 মিটাৰ ক্ৰমে 20 মিটাৰ আৰু ইয়াত কি হ'ব 20 মিটাৰ হ'ব গতিকে আয়তাকাৰ উদ্ভিদন কোণৰ চানেকিটো অসম্ভৱ হয় question number 6 9x square minus 6x minus 2 equal to 0 অমিকৰণটো ইয়াৰ কোনটো উত্তৰ হ'ব question number 6 ৰ এটো 9x square minus 6x minus 2 equal to 0 হ'ব ইয়াত a equal to কিমান হ'ব a equal to 9 b equal to minus 6 হ'ব c equal to minus 2 হ'ব এতেকে ইয়াত কি হ'ব b square minus এটো b square minus 4ac এটো উত্তৰটো মতে কৰিম b মানে কি হ'ব b মানে minus 6 all square minus 4 into a মানে 9 into c মানে minus 2 হ'ব 6 ক স্কয়াৰ কৰিলে কিমান হ'ব 36 হ'ব মাইনাসে প্লাস হ'ব মাইনাসক স্কয়াৰ কৰিলে প্লাস হ'ব 4 9 গুণ 36 236 অং কিমান হ'ব 72 হ'ব এই দুইটাটো প্লাস কৰিলে কিমান হ'ব 108 গ্ৰেটাৰ দেন ইকুৱেল টু কিমান হ'ব 0 হ'ব যেহেতু d গ্ৰেটাৰ দেন 0 এইহে অমিকৰণটো দুটা বাস্তৱ আৰু আহন্নমান অদ্বিতীয় মূল আছে এই কাৰণে কোনটো উত্তৰ হ'ব c টো উত্তৰ হ'ব দুটা অদ্বিতীয় মূল আছে এটো দুটা অদ্বিতীয় মূল আছে এটো c টো উত্তৰ হয় question number 7 স্তম্ভ 1 ত উল্লেখ কৰা অমিকৰণটো স্তম্ভ হৈতে স্তম্ভ 2 উল্লেখ কৰা মূল প্ৰকৃতি মিলিওৱা ইয়াৰ কোনটো উদ্ধ বিকল্পটো এটো কি হ'ব x স্কয়াৰ minus 2x plus 3 equal to 0 ইয়াৰ কোনটো উত্তৰ হ'ব এটো 3 টো উত্তৰ হ'ব মূল কেইটা বাস্তৱ নহয়
তাৰপিছত 3x স্কোয়ার মাইনাস 2x প্লাস 1/3 ইকুয়াল টু 0 ইয়াৰ কোনটো উদ্ধ হ'ব এটো 4 টো উদ্ধ হ'ব মূল কেইটা বাস্তৱ আৰু সমান হয় তাৰপিছত কোৱেশ্চন নম্বৰ r to x স্কোয়ার মাইনাস 4x প্লাস 3 ইকুয়াল টু 0 এটো কোনটো লগত মিলিব 2 লগত মিলিব মূল কেইটা বাস্তৱ আৰু অসমান হ'ব s2 এটো মূল কেইটা বাস্তৱ আৰু অপৰিমেয় হ'ব কোনটো উদ্ধ হ'ব b2 উদ্ধ হ'ব উদ্ধ বিকল্পটো b2 হয় তাৰপিছত কোৱেশ্চন নম্বৰ 8 to তলৰ বিকৃতি দুটা এটা শক্তি a আৰু এটা যুক্তি r দিয়া আছে উক্তি a এটো দিয়া আছে এটো হ'ব এটো দিয়া আছে দ্বিঘাত সমীকৰণ এটা মূল আনটো অন্যান্য হল k ইকুয়াল টু 4 হ'ব ইয়াত কি হ'ব c by a ইকুয়াল টু 3 by তলত k minus 1 হ'ব তাৰপিছত ইয়াত কি হ'ব k 3 by k minus 1 ইকুয়াল টু ইয়াত 1 হ'ব k ইকুয়াল টু কিমান হ'ব k ইকুয়াল টু আমি 3 আৰু এটো 1 টো প্লাস কৰিলে কিমান প্লাস 4 হ'ব এটো 4 হয় এটো আৰু এটো পূৰণ হলে ইয়াত কি হ'ব 3 k minus 1 3 গুণে 3 এটো অমানচিন এটো -1 টো অমানচিনৰ পৰা +1 হ'ব প্লাসৰ লগত 4 ইয়াত কি হ'ব 4 হ'ব k ইকুয়াল টু কিমান হ'ব k ইকুয়াল টু 4 হ'ব এটো কি হয় উদ্ধ হ'ব এটো উদ্ধ হয় কোৱেশ্চন যুক্তি r to ax স্কয়ার plus bx plus c equal to 0 a is not equal to 0 দ্বিঘাত সমীকৰণটো এটা মূল আনটো অন্যান্য হ'ব যদিহে a equal to c হয় এটো a equal to c হলে ইয়াত কি হ'ব উদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াৰ কোনটো উদ্ধ হ'ব এটো ইয়াৰ এটো a টো উদ্ধ হ'ব উক্তি a আৰু যুক্তি r দুইটাই উদ্ধ আৰু যুক্তি r টো এটো যুক্তি r টোৱে উক্তিৰ এৰ উদ্ধ ব্যাখ্যা হ'ব এটোৱে হ'ব 4.4 ৰ প্ৰশ্ন উত্তৰটো